ভিডিঅ'ত ক্লিক কৰাৰ কাৰণে ধন্যবাদ। TLMৰ বিষয়ে আজি মই ক'ম। মই TLM কিভাৱে ৰাখিছোঁ এইটো মোৰ ধাৰণাত মই ৰাখিছোঁ আৰু বুজাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলক। মই উদ্ভিদ আৰু পৰিৱেশৰ বিষয়ে ধৰক পঢ়াইছোঁ। মোৰ নাম লিখিছোঁ আৰু মোৰ ইনভাইৰনমেণ্টেল নাম্বাৰটো লিখিছোঁ। মই এটা সূৰ্যৰ ছবি আঁকিছোঁ আৰু এটা গছৰ ছবি আঁকিছোঁ। সূৰ্য মই এইটো লিখি দিছোঁ আৰু মই এটা গছৰ ছবি আঁকি সূৰ্যৰ পোহৰ গছত পৰিব, কাৰ্বন ডাই অক্সাইড মই এইটো লিখি দিছোঁ আৰু অক্সিজেন এটা পানী আৰু উদ্ভিদ আৰু মূল শিপা। মই আৰু লিখি দিছোঁ সূৰ্যৰ পোহৰৰ বাবে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া। সেউজীয়া পাত্ৰ হৰিত কণাৰ সহায়ত উদ্ভিদে নিজে নিজৰ আহৰণ তৈয়াৰ কৰে। গেছে CO2 গেছ গ্ৰহণ কৰে আৰু অক্সিজেনে গেছ CO2 এৰি দিয়ে। আনহাতে জীৱে মানুহক CO2 গ্ৰহণ কৰে আৰু CO2 এৰি দিয়ে। এইটো মই লিখিছোঁ প্ৰথমত মই TLMত আৰু দ্বিতীয়টো এইটো লিখিছোঁ পানীৰ বিষয়ে। পানী ক'ৰ পৰা পাওঁ আৰু পানীৰ ছবি আঁকিছোঁ, পানী ক'ত ক'ত থাকে এইবিলাকে আৰু পানী মই লিখিছোঁ পানী। পানীক প্ৰাণ বুলি কোৱা হয়। পানী অবিহনে পৃথিৱীত কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে, এইটো সবাই জানে। আৰু পানীক আমি নৈ, বিল, কুঁৱা, দমকল আদিৰ সচৰাচৰত পানী পাওঁ। এইটো মই শিক্ষাৰ্থীৰ নাম আৰু ইনভাইৰনমেণ্ট। আপোনাৰ নাম আৰু ইনভাইৰনমেণ্ট লিখিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি কোনো ভুল হৈ থাকে আপুনি কমেণ্টত কৈ দিব।